দাদা কিমান হ'ল? আপোনালোকৰ 1350 টকা হ'ল। কি 1350 টকা অনলি। মাত্ৰ বঢ়িয়া। এজনীয়েতো নিদিয়েই, ঘণ্টেশ্বৰী মৈদান মইহে দিব লাগিব। কি চলি আছে দুজনৰ মাজত? গাৰ্লফ্ৰেণ্ড নেকি কেইটাতো? কুকুৰটো চাই কেনেকৈ আছে চাচোন, কি যে বাহানা দিওঁ। দুটাৰ মাজত কম্পিটিশ্যন লাগি আছে, কোনে আগতে পইচা দিব। দে অঁ দাদা কেছ এটা হ'ল নহয়, কেছ নাছিল। য়েছ কেলা দিলোঁ। আৰু এয়া আহি গ'ল বয়ফ্ৰেণ্ডৰ পৰা ফাৰ্ষ্ট কাউণ্টাৰ। কি কৰিব তাই এতিয়া? অহ হয় নেকি? বাইদেউ আছে যদি দাদা কেছটো মোৰো নাই। মুখত হিচাপে কিউটনেছ দেখাইছে ছোৱালী। আচ্ছা দাদা আপোনাৰ কাৰ হ'ব? কাৰ্ড মই নাই আনা। দুজনৰ মাজত মইহে ফচি আছোঁ। বাকীত পঠাম নেকি এতিয়া? তেনেহ'লে জিপে কৰি দিয়ক কোনোবা এটা। মোৰ চাৰ্ভাৰ ডাউন। হাৰিল বেচেৰাটো। অঁ মই দি আছোঁ। দে এতিয়া পতাইটো লৈছ, খোৱাও তেনেকৈ। গৈ আছে আহিলনে? কিয় অহা নাই বে কেলা? যদি প্ৰচেচিং আহি যায়, যদি নাযায়কে এতিয়াও অহা নাই? কেলা নাহে নেকি বে? বাচন ধুব লাগিব নেকি বে? মইতো ৰেষ্টুৰেণ্টৰ নহয়, তাতে কি হ'ব? মই কি বনাব কি হ'ব? হৈ যা, পে'মেণ্ট কেঞ্চেল হৈ যা। কিয় খুন্দিলি এতিয়া? এইটো পইচাটো দিব পকেট কেতিয়া আহিব বে?